একো নহয় তথাপি আপোনালোকৰ মাজত আহি খুব সুন্দৰ। আপোনালোক ভালে আছেনে বাৰু? মই এইবাৰ অকলে আহিছোঁ। এইবাৰ যদি যিকোনো অনুষ্ঠান এনেকুৱা হয় তেতিয়া মই দুটা যদি আনি থ'লে এটা মডেলৰ ধুনীয়াকৈ সুন্দৰ অনুষ্ঠান কৰিম। হ'বনে নাই বাৰু? বাইদেৱে দেখি বিক্ৰী কৰি ভালে আছে নাই? খুব ভাল লাগে। আৰু ইমান সুন্দৰকৈ আপোনালোকে অনুষ্ঠান উপভোগ কৰি আছে তাৰ কাৰণে বহুত বহুত আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু চাই ভাল লাগিছে। এই মডেল অনুষ্ঠানে গোটেই ইণ্ডিয়াৰ ভিতৰত নাম কৰে তাৰে কামনা কৰিছোঁ। মোৰ লগত বিদ্যুৎ আছে, বিদ্যুতে আপোনালোকে যথেষ্টখিনি ভিডিঅ' কৰিছে। আপোনালোকে পাইছেনে নাই বিদ্যুৎ? আৰু বাইদেৱে ইমান সুন্দৰকৈ আপোনালোকৰ এনজয় কৰি আছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ ঠিকাদাৰ চিঠিবাছে আছেনে আপোনালোকে? মনোৰঞ্জন দিবালৈকে কৰি আছোঁ আৰু ইমান সুন্দৰকৈ উপভোগ কৰি আছে এই অনুষ্ঠানটি তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই অকলে আছোঁ এতিয়া বেছি দীঘলীয়া কথা নোৱাৰোঁ বাৰু। যথেষ্টখিনি ভিডিঅ' আছে তথাপি আপোনালোকৰ মাজত আহি ভাল লাগিছে। আমাৰ নিজৰে অনুষ্ঠান আৰু এনেকৈ মংগলবাৰ নহয় ধৰণৰ এই অনুষ্ঠানবিলাক আগবাঢ়ি যাই থাকে। আমাৰ অসমৰ ল'ৰা ছোৱালীবিলাকে এই অনুষ্ঠানত আহি অংশগ্ৰহণ কৰিছে তাৰ কাৰণে বহুত বহুত শুভেচ্ছা লাগিছে। আমাৰ অভিনেত্ৰী আছে, অভিনেতা ভাল লাগে। অভিনেতা আছে দীপজ্যোতি দা বহুত দিন আগৰ পৰা লগ পাব মন আছিল। ফাইনেলি আজি আমি শ্ব'ত লগ পালোঁ, বহুত ভাল লাগিল। আৰু এয়া ভাইটিক আজি ইয়াতে বডি বিল্ডাৰ ফেশ্বন শ্ব'ত আহি লগ পাই ভাল লাগিল। আৰু সুন্দৰকৈ ভিডিঅ'বিলাক কৰি আছে আৰু ভাইটিৰ ভিডিঅ'বিলাক সকলোৱে চাব। ইমান কষ্ট কৰি ভিডিঅ'বিলাক বনাই আছে। আমাক যেনেকৈ আদৰি লৈছে এই ভাইটিকো আদৰি ল'বি। আৰু যদি ভাল পায় ভিডিঅ'বিলাক তেতিয়াহ'লে কমেণ্ট কৰি জনাবি, ছাবস্ক্ৰাইব কৰি দিবি চেনেলটো আৰু ধুনীয়াকৈ দেখুৱাই দিব ইয়াৰ পৰিৱেশটো। অঁ আছে আছে ধুনীয়া। এয়া দাদা আছে সুন্দৰকৈ ইয়াতে দাদাই ইয়াতে আছে অংশগ্ৰহণ কৰি আগৰ পৰাই গৌৰৱ লাগিল। আৰু এই ভাইটিৰ ভিডিঅ'বিলাক বনাই আছে। কি চেনেল আছিল? অঁ NI আছাম। খুব সুন্দৰ চেনেল দেই এইটো, সকলোৱে ছাবস্ক্ৰাইব কৰি ল'বি। আপুনি কিন্তু বৰ ফানি দেই। ফানি মানে কিয়া ইমান কষ্টৰ মাজত থাকে তথাপি ৰাইজৰ মাজত কষ্ট কৰি আহি হাঁহি থাকিব বিচাৰে, ক'ত কান্দি থাকিব বিচাৰিব। সেইকাৰণে আমি মানুহক এণ্টাৰটেইনমেণ্ট দিব বিচাৰোঁ। ধন্যবাদ ধন্যবাদ দাদা। ভাল লাগিল ভাইটিক।